বা ভিনদেউহঁত আহিছিলেহে ঘৰলৈ বুলি, কিন্তু সময় চাওকচোন এইকেইদিন কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। একেলগে ফুৰিব নাপালোঁ, ঘূৰিব নাপালোঁ, কথা বতৰা পাতিবলৈ একদম সময় নহ'ল। সদায় কামে কামে তেনেকৈ পাৰ হৈ গ'ল আৰু লাষ্টত বিদায় দিব লগা হৈ গ'ল। বহুত বেয়া লাগিছে। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল। এয়া দেখিছে ন, ৰাতিপুৱা চাহৰ পৰা আৰম্ভ কৰিছোঁ। মানুহজনক প্ৰথমতে দি লৈছোঁ চাহকাপ। এয়া মানুহজনে খাবলৈ আৰম্ভ কৰি দিছে আৰু মোবাইল চাই আৰু মোৰ লগতে ময়ো খাইছোঁ। দেখিছে নহয়, বহুত গৰম আছিলে আৰু বেকাৰী বিস্কুটৰ লগত তেনেকৈ খাইছোঁ। মোৰ ভাল লাগে আৰু খাই লৈ। তাৰপিছত এয়া চাওক, বৌভাগৰ ফুলনি বাৰীখন। আগফালে দেখিছে গেটত এই পোৱালিটো অকলে নিজে গেটত খেলি থাকে, এইফালে ৰাস্তাত যাব বিচাৰে। আৰু মই লেকচাৰ মাৰিবৰ কাৰণে বৌহঁতৰ ঘৰত আহিলোঁ, অলপ লেকচাৰ মাৰিলোঁ আৰু বৌৱে উলিয়াই দিলে ছট পূজাৰ এয়া প্ৰসাদ। মই খাই লৈছোঁ, অলপ মজা লৈ লৈছোঁ। তাৰপিছত কি হ'ল, ইমান দিন বহুত লেতেৰা হৈ গ'ল স্কুটিখন। বতৰ বেয়া আছিলে কাৰণে গোটেই স্কুটিখন লেতেৰা হৈ আছিলে। তো আজি ভাবিলোঁ অলপ চাফা কৰোঁ, টাইম মিলিছে, সেইটো কাৰণে অলপ ধুই ল'লোঁ। নিজে চলোৱা স্কুটিখনেই হওক বা বাইকখনেই হওক, যদি লেতেৰা হৈ থাকে চলাবলৈ মন সঁচাকৈ নাযায়। দেখিবলৈ বেয়া লাগে, ইমান লেতেৰাকৈ থয় বুলি কয়। তো সেইটো কাৰণে সদায় মই সপ্তাহত এবাৰ ধুই যাওঁ। আপোনালোকেও যদি ধুবলৈ টাইম নাপায়, যেনেকৈ হ'লেও সময় অকণ উলিয়াই কিনে বাহিৰত হ'লেও নিজে হ'লেও ধুব। মই প্ৰায় বাহিৰত ধোৱাটো নিবিচাৰোঁ, নিজে ধুবলৈ চেষ্টা কৰোঁ। তো এয়া চাওক, মই ধুই মেলি ইমান ধুনীয়াকৈ ফাইনেল লুক দি দিছোঁ। দেখিলে ন, বাহিৰতো চাগে ইমান ধুনীয়াকৈ নুধুৱে নেকি। তাৰপিছত লগালগ গা পা ধুই আহি ক্ৰীম চিম লগাই আৰু এফালে ফুট চুট লগাই তো মই ৰেডি হৈ গ'লোঁ খানা খাবৰ কাৰণে। খানা মই আগতেই বনাই থৈছিলোঁ। সদায় মানে মই ৰাতিপুৱা অকলে খাব লগা হয়। ৰাতিপুৱা মানে কি, মোৰ 11:30 12টা বাজে, তেনেকৈ মই খাই মেলি ডিউটিলৈ বুলি ওলাই যাওঁ। খাই লৈছোঁ জল্দি। তাৰপিছত মই এতিয়া ওলাই যাব লাগিব বাইদেউহঁতক এৰিবৰ কাৰণে। এতিয়া ষ্টেচন, তিনিচুকীয়াৰ নিউ ষ্টেচন যাব লাগে। তাৰ কাৰণে মই ভিনদেউহঁতৰ কাৰণে লাঞ্চ লৈ গৈছোঁ। তো আৰু এইফালে চাওক, মই ষ্টেচন পাই গ'লোহি। তাৰপিছত বাইদেউহঁতে মোৰ কাৰণে ৰৈ আছিলে ইয়াতে। এয়া বাইদেউ, ভিনদেউ, এইফালে বাইদেউভাগৰ মাক আৰু এইফালে মোৰ মা। তেনেদৰে আমি এৰিব আহিছোঁ বাইদেউহঁতক। তো বাইদেউহঁতৰ এখন ট্ৰেইনখন আহি গৈছে, যিখনত তাহাঁতি যাব। তো আমিও চাওঁচোন ছিটটো ক'ত পাইছে। আৰু চিন্তা কৰিবলৈ কোনো কথাই নাই, ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ট্ৰেইনখন। তো সেইটো কাৰণে খালীয়ে আছিলে ছিটখিনি। তো এইফালে ছিট বিচাৰি মাজতে তাহাঁতি ল'লে। তো বেয়া লাগিছে, আজি তাহাঁতি যাবকৈ ওলাইছে। কেতিয়াবা আৰু আকৌ লগ পাওঁ। এইফালে চাওকচোন, ভিনদেউ একদম সৰু বাচ্ছা নিচিনা আমাক বনাই দিছে, পইচা দি থৈ গৈছে। আৰু সেইফালে বাইদেউ চিঞৰি মৰি গৈছে, কিয়নো ট্ৰেইনখন ষ্টাৰ্ট দিছে ন যাবৰ কাৰণে। বাইদেউ বহুত ভয় কৰে। এইফালে ভিনদেউ উঠি ল'লে আৰু তেনেকৈ। সঁচাকৈ এইটো বহুত বেয়া লগা দৃশ্য। এখন চিনেমা নিচিনাই লাগি গৈছে ন, বেয়া লাগে। মানুহ আহিলে আকৌ যাব লগাই হয়, কিয় নাজানো, এইবিলাক এৰিবলগীয়া হয়। আকৌ আহিলেও ভাল লাগে, নাহিলেও বেয়া লাগে, তেনেকুৱা আৰু চলি থাকে। এইফালে চাওকচোন, ষ্টেচনৰ ওচৰতে পাৰ্ক এখন আছে আৰু এইফালে এখন ৰেষ্টুৰেণ্ট আছে। ট্ৰেইনতে ইমান ধুনীয়াকৈ এটেচ কৰি কিনে চব বস্তু বনাইছে, বহুত ধুনীয়া বঢ়িয়া বনাইছে। আৰু এইফালে আমি ল'লোঁ চাওমিন। এনেকৈ আমি মাহঁতৰ লগত এনজয় কৰিলোঁ, খালোঁ। বহুত ভাল লাগিল খাই, সঁচাকৈ হাক্কা নুডলছ হয়। তো আপোনালোকেও আহিব, নিউ ষ্টেচনতে আছে এখন ৰেষ্টুৰেণ্ট, ট্ৰেইনৰ ভিতৰতে আছে। এনেদৰে একেলগে আকৌ কেতিয়াবা লগ পাওঁ, সেইকাৰণে ভাবিলোঁ একপি সকলোৱে ফটো উঠাই দিওঁ। তো ফটো উঠিলোঁ আমি। তো আজিলৈ এৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো। তো আজিলৈ বাই।